হাই দোস্ত, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল টেক ফৰ ডিকে। চ' বন্ধুসকল, আজি আমি এনেকুৱা এটা ঠাইত যাম। চ' আপোনালোকক দেখুৱাম। মোৰ এজন বন্ধুৱে কৈছে যে এটা বীজ আছে। বীজ মানে সাগৰৰ যেনেকৈ ওচৰত থাকে বীজবিলাক, ঠিক তেনেকুৱা। ব্ৰিজ নহয়, বীজ। ত' আপোনালোকক বীজটো আজি দেখুৱাম। আজি মোৰ এজন বন্ধুৱে মোক লৈ যাব। বন্ধুজন হৈছে এইজন। অনু, ক'ত যাম আমি? কি ঠাইডোখৰৰ নাম কি আছিল? বাঙালমুৰা বীজ। বাংগালমুৰা না বাঙালমুৰা? বাঙালমুৰা বীজ। চ' বন্ধুসকল, বাঙালমুৰা ব্ৰিজ নহয়, বীজ তাত লৈ যাম। আপোনালোকে এনেকৈ ভিডিঅ'টো আমাৰ লগত চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' আমি কোন যাম? এয়া হৈছে হিতেন। আৰু লগত কোন যাব? এইটো যাব, বান্দৰটো যাব আমাৰ। আৰু এইজন সদায় গোৱালপাৰাৰ পৰা আহিছে, টাউনৰ পৰা আহিছে। আমিও গোৱালপাৰাৰে হয়। চ' এনেকৈ আমাৰ লগত ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। বলক এতিয়া আমি ওলালোঁ, বাইকত এতিয়া বহি লওঁ। হৰ হৰ মহাদেৱ। হেলমেট দিলা? বন্ধুসকল, আমি এনেকৈ খাটাজান বুলি কৈ, খাটাজান নামৰ এই মানে গাঁওখনৰ ভিতৰেৰে আমি এনেকৈ গৈ আছোঁ। আপোনালোকে চাব পাৰে, আমাৰ লগত এনেকৈ ভিডিঅ'টো জড়িত থাকে। আমি এনেকৈ গৈ আছোঁ। আমি এনেকৈ আহি ত্ৰিপুৰা মন্দিৰ পালোঁ। ত্ৰিপুৰা মন্দিৰটো এতিয়া এৰালোঁ। বন্ধুসকল, হঠাৎ আমাৰ বাইকত তেল নাইকিয়া হ'ল। আৰু আমাৰ পিছপিনে এখন আহি আছে, সেইখন স্কুটি, তাৰো মানে তেল নাই। এতিয়া আমি তেল ডিপুলৈ গৈ আছোঁ। বলক। তেল ডিপু পালোঁ, তেলটো ভৰাই লওঁ। আমাৰ তেল ভৰা হৈ গ'ল। এতিয়া বলক ভিডিঅ'টোৰ শেষলৈ। এনেকৈ আধা ৰাস্তাতে পানী চানী খাই লওঁ আমি। তো সকলোৱে ইয়াতে ৰখিছোঁ এনেকৈ। তো আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব। এনেকেই বাংগালমুৰা ব্ৰিজলৈ যাই আছোঁ। আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব। এনেকৈ আহি আমি মানে বাংগালমুৰা যিটো পথ, সেই পথটো আমি পালোঁ। এতিয়া আমি বাংগালমুৰা পথৰ ভিতৰত সোমালোঁ। কিমান কিলোমিটাৰ আছে? আৰু 30 কিলোমিটাৰমান হ'ব। লং ডিষ্টেঞ্চ হ'লেও আপোনালোকক এনেকৈ কষ্ট কৰি হ'লেও আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ কমপ্লিট কৰিব। এই ব্লগটো এনেকৈ আপোনালোকে শেষলৈ চাই থাকিব। অলপমান ৰখিলোঁ, ভাগৰ লাগিছে তাৰমানে আমাৰ। ব্লগটো আজি এনেকুৱা ধুনীয়া হ'ব। আপোনালোকে আমাৰ লগত এনেকৈ জড়িত হৈ থাকিব। চ' শেষলৈ আপোনালোকক এই ভিডিঅ'টো দেখুৱাম। আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব। বাগা বীজ গোৱা এনেকুৱা ফিল দিম আপোনালোকক আজি। বন্ধুসকল, হঠাৎ আমি ডিচাইড কৰিলোঁ যে নলবাৰী বুলি কোৱা এটা ঠাই আছে ইয়াতে ওচৰতে। তাত মানে এখন পাহাৰ কাটি এটা ট্ৰেইন লাইন বনাইছে। খুব ধুনীয়া লাগে সেই ঠাইডোখৰত গ'লে। চ' ফাৰ্ষ্ট টাইম আমি তাত যাম। তাৰ পিছতে আমি আপোনালোকৰ য'ত যাবলৈ ওলাইছোঁ বীজত, তাত যাম। ভিউ দেখুৱাবলৈ আহিছোঁ আপোনালোকক। এই পাহাৰখনৰ পিছফালে আছে। চ' আপোনালোকক কেনেকৈ দেখুৱাই থাকিম। সেই পাহাৰখনৰ পিছফালে আছে। আপোনালোকে এনেকৈ ভিডিঅ'টোত জড়িত হৈ থাকিব। আপোনালোকক সেই সুন্দৰ নাজাৰাটো আপোনালোকক দেখুৱাম। আপোনালোকে এনেকৈ চাই থাকিব। বন্ধুসকল, আমি নলবাৰী ষ্টেচন পালোঁ। চ' আপোনালোকক দেখুৱাই আছোঁ।
এয়া নলবাৰী ষ্টেচন ইয়াতে কিন্তু পাৰ হ'ব পাৰে এইফালে এনেকৈ পাৰ হ'ম আমাৰ লগৰকেইটা আহি পাইছে এতিয়া ৱাও ভিউ চাওক বন্ধুসকল ভিউ চাওক এইটো হৈছে ট্ৰেইন লাইনৰ পথ ট্ৰেইন লাইন অহা যোৱা কৰা ৰাস্তা বন্ধুসকল এয়াই হৈছে নলবাৰী চ' আপোনালোকক ভিউ দেখাই আছোঁ ভিউ ৱাও নাজাৰা চাওক বে মজা বে মজা ট্ৰেইন আহিব নেকি ট্ৰেইন এতিয়া ট্ৰেইনটো নাহে আৰু পাহাৰখন কাটি এনেকৈ ট্ৰেইন লাইনটো বনাইছে এনেকৈ বনাইছে আমাৰ গ্ৰুপটো আহি আছে এতিয়া সকলোৱে ভিডিঅ' বনোৱাত ব্যস্ত আপোনালোকক অকণমান নাজাৰাটো দেখুৱাই আছোঁ ৱাও কি নাজাৰা বে মজা লাগছে কসমছে Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger. তো বন্ধুসকল ফাৰ্ষ্ট টাইম মানে আমি বাংগালমুৰা ব্ৰিজ সেই ব্ৰিজত যাম তাৰ আগতে মানে ইয়াতে নলবাৰী এইখন এই ট্ৰেইন লাইনৰ এইটো যিটো বনাইছে ট্ৰেইন লাইনৰ ৰাস্তাটো পাহাৰ কাটি এইটো মানে ভিউটো চাবলৈহে আমি আহিলোঁ ইয়াতে চ' ইমান ধুনীয়াকৈ ইয়াতে পাহাৰবিলাক কাটিছে চাওক আপোনালোকে চাব পাৰে এয়া চাওক আপোনালোক মই দেখাই আছোঁ সূৰ্যটো সি মুখৰ পৰা দি আছেতো এনেকুৱা চ' এতিয়া আমি ইয়াৰ পৰা যাম বাংগালমুৰা ব্ৰিজ গোৱা বালি ব্ৰিজতে নেই বাংগালমুৰা কি বা হয় নাজানো সেই ব্ৰিজত লৈ যাম আপোনালোকে এনেকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব বন্ধুসকল চাওক মজা বে মজা হ'ব আৰু নাযাওঁ দূৰ এনেকৈ যাব লাগিব সেইকাৰণে নাযাওঁ এতিয়া আমি ব্ৰিজলৈ যাম ব্ৰিজত যাওঁ মজা বন্ধুসকল প্ৰথমবাৰৰ কাৰণে এনেকুৱা ঠাইলৈ আহিলোঁ মনটো বহুত ভাল লাগি গ'ল চ' আপোনালোকক আকৌ এনেকুৱা ধুনীয়া এটা ভিউ আপোনালোকক দেখুৱাব সক্ষম হ'ম বুলি ভাবি আছোঁ মই মানে সেই ঠাইডোখৰত যোৱা নাই সেই ব্ৰিজলৈ যাম এতিয়া মোৰ সেই বন্ধুজন অনুপম আহিছে অনুপমে আমাক লৈ যাব চ' এনেকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে কেনে পালে জাগাটো কেনে পালে এবাৰ কমেণ্টত জনাব আমি এতিয়া এৰিলোঁ আৰু মানুহ আহিছে ইয়াতে ফটো উঠিবলৈ চ' আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব বাই তো বন্ধুসকল ভিডিঅ'টো দীঘল হোৱাৰ বাবে ভিডিঅ'টোক কাটি কুটি পিচ কৰিলোঁ তাৰপিছত দুটা পাৰ্ট বনাই দিলোঁ গতিকে বন্ধুসকল ছেকেণ্ড পাৰ্ট চাবলৈ আপোনালোকে পাহৰি নাযাব বন্ধুসকল তো ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে এনেকৈ চালে ধন্যবাদ তো ছেকেণ্ড পাৰ্ট চাবলৈ আপোনালোকে সাজু হৈ থাকক